গুড মৰ্নিং সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এতিয়া বাজিলে 11টা। মিষ্টাৰ গৈছে স্কুল। মই বনাওঁগৈ পালেং পুৰি আৰু মটৰ ঘুগুনি। মইনো কেনেকৈ বনাওঁ আৰু আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই দিম। বলক তেন্তে মোৰ পাকঘৰলৈ। তেলখিনি গৰম হৈ আছে, তাতে দিছোঁ কেইটামান পাঁচফোৰণ আৰু দুটা শুকান জলকীয়া। এতিয়া দিছোঁ ডাঙৰ সাইজৰ এটা পিঁয়াজ। এইখিনি ভালদৰে ভাজি লওঁ। এইখিনি ভালদৰে ভাজি হৈ গ'ল, তাতে দি দিছোঁ অকণমান হালধিখিনি ভজা হৈ গ'ল, তাতে দিছোঁ আদা আৰু নহৰু খুন্দি লৈছোঁ মই। এইখিনি অকণমান ভালদৰে ভাজি লওঁ। এইখিনি ভজা হৈ গ'ল, তাতে দিলোঁ এটা বিলাহী। এতিয়া মই দিছোঁ কাশ্মীৰী পাউডাৰ আৰু ধনিয়া গুড়া আৰু জিৰা গুড়া। এইখিনি ভালদৰে অকণমান মিক্স কৰি লওঁ আৰু অকণমান দিছিলোঁ চিকেন মছলা। সেইখিনি অলপ ভালদৰে ভাজি লওঁ। তাতে দি দিম এতিয়া মই মটৰ আৰু আলুখিনি, যিহেতু মই বইল কৰি লৈছিলোঁ সেইখিনি দি দিলোঁ আৰু ইয়াত মোৰ একো কৰিবলগীয়া নাই। এতিয়া ভালদৰে উতল আহিলেই হয়। বাকী চাই থাকক কি কৰোঁ কি নকৰোঁ আপোনালোকে শেষলৈকে। এতিয়া দি দিছোঁ 3টা কেঁচা জলকীয়া, যিহেতু অকণমান কেঁচা জলকীয়া দিলেহে খাই ভাল লাগে টেষ্টটো, তাৰ কাৰণে দিছোঁ কেঁচা জলকীয়া। চাই থাককচোন আগলৈকে মই কি কৰোঁ কি নকৰোঁ দেখাই যাম। আপোনালোকে শেষত কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বোৰ কেনে লাগিলে চাই। ঠিক আছে, এইখিনি মই এতিয়া পুৰি বনাবলৈ তাৰ ডোৰটো বনাই ল'লোঁ। ইয়াতে দি দিছোঁ মই পালেং। ভালদৰে ধুনীয়াকৈ ধুই মেলি অকণমান সিজাই লৈ মিক্সিত দি এনেদৰে বনাই লৈছোঁ ডোৰটো। পালেং পুৰি খাম, তাৰ কাৰণে মই এনেকৈ বনাই লৈছোঁ। এতিয়া বাৰু যাওঁচোন বলক ঘুগুনিখিনি কি হৈছে চাওঁগৈ। ঘুগুনিখিনি যিহেতু ধুনীয়াকৈ উতল আহি আছে। মোৰ ইয়াত কৰিবলগীয়া একো নাই, খালি পানীটো অকণমান কমিবলৈ দিব লাগিব। আপোনালোকৰ সৰহ যদি মানুহ থাকে ইমানতে ৰাখিব পাৰে আৰু ইয়াতকৈও অকণমান কমাই ৰাখিব পাৰে। যদি পনীয়া খাওঁ বুলি ভাবে ইমানতে ৰাখি দিব পাৰে। মই এতিয়া ইয়াত দিছোঁ লং, ইলাচি আৰু ডালচেনি। এইখিনি অলপ দি দিছোঁ। সকলোৱে চাগে নিদিবও পাৰে, মই দিছোঁ। এনেকৈ দিলে ভাল লাগে খাই। আৰু মোৰ এইখিনি হৈছেগৈ। মই ইয়াত অকণমান কমিবলৈ দিম, তাৰপাছত ৰখাই দিম। এতিয়া মই নিমখটো চাইছোঁ, ছাইডত দেখিছে ৰখাই থৈছোঁ। এইখিনি হৈ গ'ল মোৰ। মই এতিয়া গেছটো অফ কৰি দিওঁ আৰু আনফালে মই এখন কেৰাহী গৰম কৰিছোঁ, তাতে দি দিছোঁ অকণমান তেলখিনি গৰম হ'লত এতিয়া দি দিছোঁ সৰু আলু। এইখিনিও মই ভালদৰে বইল কৰি লৈছিলোঁ। তাতে দিছোঁ অকণমান পিঁয়াজ, 2টা কেঁচা জলকীয়া। সেইখিনি মোৰ ক্লিপটো ডিলিট হৈ গ'ল, তাৰ কাৰণে দিব নোৱাৰিলোঁ, চৰি। এইখিনি অলপ ভালদৰে ভাজি লওঁ। এইখিনিতো একো কৰিবলগীয়া নাই, যিহেতু মই বইল কৰি ৰাখিছিলোঁ, তাৰ কাৰণে এইখিনিও হ'লেই। এতিয়া মই পুৰিখিনি বনাই লওঁ জল্দি চাই থাকক, যিহেতু মিষ্টাৰ আহিবলগীয়া হৈ গ'ল। এতিয়া মোৰ হৈ গ'ল বনাই, এতিয়া খাবহে লাগে। মিষ্টাৰ আহিলে যাওঁ খাওঁগৈ। এইখিনি পালেং পুৰি, আলু, সৰু আলু আৰু ঘুগুনি কিন্তু খাবলৈ বহুত টেষ্ট হৈছিলে। মই এতিয়া যাওঁ যোৰহাট, ওলাওঁগৈ, তাৰপাছত লগ পাই আছোঁ আপোনালোকক। ঠিক আছে, মই এতিয়া আহিলোঁ যোৰহাট, যিহেতু কেইটামান বস্তু নিবলগীয়া আছে, তাৰ কাৰণে কি লৈছিলোঁ কি নলৈছিলোঁ মই আপোনালোকক দেখাম বাৰু পাছে পৰে। আৰু যিহেতু মোৰ বস্তু এটা আনিবলগীয়া আছে, তাৰ বাবে আহিছোঁ যোৰহাট। হয়তো এতিয়া লোৱা নহ'ব চাগে, কেইদিনমান দেৰি হ'ব। চাওঁচোন, যদিহে পাওঁ মনৰ পচন্দ হয় তেতিয়া ল'ম, যদিহে মনৰ পচন্দ নহয় তেতিয়া নলওঁ। তাকে চাই লওঁ কি হয় কি মেলে, আৰু দাম দৰো কথা আছেতো, তাৰ বাবে চাই লওঁ। আৰু কি ল'ম কি নল'ম দেখাম। যদিহে মই ল'ম দেখাম, যদিহে নলওঁ, যদি পাছত লওঁ তেতিয়াও দেখাই দিম আপোনালোকক। ঠিক আছে, এতিয়া মই গৈ থাকোঁ। এতিয়া আহি পাই গ'লোহি ভোগদৈ দলং। চাওকচোন ভোগদৈ দলংখন। সকলোখিনি দেখুওৱা সম্ভৱ নহয়, তাৰ বাবে দেখুৱাব নোৱাৰি, আৰু ভিডিঅ'টো বহুত দীঘলে হৈ যাবগৈ চব দেখাবলৈ গ'লে, তাৰ বাবে দেখাব নোৱাৰিলোঁ।
আৰু আহি পাইছোঁহি আৰু টাউনে পালোহি আৰু কচৈগুলিত সোমাম তাত কিন্তু পাণ বহুত ধুনীয়া বনায় মিঠা পাণ তাতে সোমাম যোৰহাট আহিলে তাৰ পৰা মিঠা পাণ যিহেতু খোৱা হয় ভাবিছোঁ আজিও খাই যাওঁ বহুত টেষ্টি মিঠা পাণ বনায় দেখাম বাৰু দোকানখন আপোনালোকক কোনোবাই যদি তাৰ পৰা খাইছে জনাবচোন কেনেকুৱা পালে খাই ঠিক আছে কি দিয়েনো তাত দেখাই দিম বলক কিন্তু খাবলৈ বহুত টেষ্টি হয় বহুতখিনি বস্তু দিয়ে তাৰ লগত খাবলৈ বহুত টেষ্ট হয় কিছুমানত মানে কম বস্তু দিয়ে এইখনত বহুত বস্তু দিয়ে এইখিনি আহি পাই গ'লোহি কচৈগুলি এতিয়া বাইকৰ পৰা মই নামি দিলোঁ যিহেতু গলিটো অকণমান সৰু মানুহ বহুতখিনি ৰৈ আছে আহি পালোহি পাণৰ দোকানখন এইখনে হৈছে আমি খোৱা পাণৰ দোকানখন সেইখন মিষ্টাৰে পাণ অৰ্ডাৰ দিছে চাৰিটা এয়া বনাই আছে দাদাজনে চাওকচোন কিমানখিনি বস্তু দিছে তাৰ লগত দেখিছেনে আৰু পাণকেইখিলাও বহুত ডাঙৰ হয় চাওকচোন বহুতখিনি বস্তু ইয়াত মিলাইছে কিন্তু খাবলৈ বিৰাটেই ধুনীয়া হয় কোনোবাই যদি খাইছে যোৰহাটক ক'বচোন দেই কোনে খাইছে এই দোকানখনৰ পৰা মিঠা পাণ এইজন দাদাজন খালি নামটো নাজানো দোকানখনৰ এতিয়া পাণ লওঁ যাওঁ আৰু বেলেগ বজাৰ ল'বলৈ আছে চাই থাকক ভিডিঅ'টো আপোনালোকে ঠিক আছে এতিয়া তাৰ পৰা ওলাই আহিলোঁ এতিয়া যাওঁ মই বস্তু এটা ল'ম বুলি ভাবিছোঁ সেই বস্তুটো চাবলৈ কি ল'ম এতিয়া নকওঁ কাৰণ মই দুদিনমান দেৰিকৈ ল'ম যেতিয়া ল'ম সেইদিনাখনি আপোনালোকক দেখাম এতিয়া বাইকখন ৰখাই লোৱাৰ পাছত এয়া আহি আছোঁ সেই বস্তুটো চাবলৈ এতিয়াই মই কৈ নিদিওঁ কি বস্তু ল'ম কিন্তু লোৱা দিনাখনি আপোনালোকক দেখাম কিনো লৈছোঁ ঠিক আছে চাই থাকক আপোনালোকে ভিডিঅ'টো এতিয়া আমি চাই আহি লওঁ কি হয় কি মেলে পাওঁ বা নাপাওঁ পালে ল'ম দুদিন দেৰিকৈ যদি নাপাওঁ আৰু বেলেগ দোকানত চাব লাগিব চাই লওঁ ইয়াত আহি পালোহি দোকানখন উঠি যাওঁ মিষ্টাৰ আগত গৈ আছে সেয়া ওপৰ পালেগৈ মই লাহে গৈ আছোঁ ঠিক আছে চাই মেলি লওঁ পচন্দ হয় নে নহয় ঠিক আছে তাৰ পাছত কৈ আছোঁ আপোনালোকক এতিয়া চাই মেলি আহিলোঁ অহা পাছত এতিয়া আহি আছোঁ বেলেগ ঠাইলৈ পচন্দ হৈছে যদিও মানে দুদিনমান দেৰিকৈ লওঁ আজি লোৱা নাই মই যেতিয়া ল'ম দেখুৱাই দিম আপোনালোকক আৰু কেইটামান সৰু বস্তু ল'বলগীয়া আছে আৰু মিষ্টাৰৰ কিবা বস্তু ল'বলৈ আছে তাৰ কাৰণে এতিয়া গৈ আছোঁ সেইখিনি বস্তু চাওঁ শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো কেনে লাগিলে আৰু বেকগ্ৰাউণ্ডৰ পৰা এটা মাত আহি আছে পাৰ আৰু বেলেগ বজাৰ কৰি লওঁ তাৰপাছত লগ পাই আছোঁ আপোনালোকক এতিয়া মিষ্টাৰ বজাৰলৈ হৈ গ'ল ইপাৰ পৰা সিপাৰ যাবলৈ ভাবিব লগা হয় চাওকচোন ৰখি আছোঁ ইপাৰলৈ যাবলৈ এতিয়া চাই লওঁ এতিয়া ৰাতিয়ে হ'ল আমি টাউনৰ পৰা অহাই নাই যাওঁ আৰু গৈ মেলি ভাত বনাবলৈ আছে ভাত বনাওঁগৈ চাই থাকক আপোনালোকে আহি পালোহি আহি পাই ভাতকেইটা বনাবলৈ লৈছোঁ সেয়া দালি তেল চেল মাৰিলোঁ ইমানখিনি নেদেখুৱালোঁ আৰু আপোনালোকক মই আজি বনাম চিলি পনীৰ তাৰ কাৰণে লৈছোঁ দুটা ডাঙৰ চাইজৰ বিলাহী
দুটা পিঁয়াজ আৰু দুটা কেপচিকাম, এইফালে এইখিনি পনীৰ আৰু নহৰু। চাই থাককচোন মই কেনেকৈ বনাওঁ। এতিয়া কেৰাহীখন গৰম হ'ল, কেৰাহী গৰম হোৱাত মই দিছোঁ ৰিফাইন অলপ, তাতে অকণমান দি দিম মিঠাতেল। মই এনেকৈ বনাওঁ মিক্স কৰি। প্ৰথমতে মই কেপচিকাম আৰু পিঁয়াজখিনি ভাজি লওঁ, অকণমান ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ পিঁয়াজখিনি আৰু কেপচিকামখিনি, সিমানো মানে নাভাজোঁ, অলপ মানে ভাজি লওঁ, অলপ মানে কেঁচা ভাৱটো যোৱালৈকে ভাজি লওঁ, বেছি নাভাজোঁ। এইখিনি ভাজি লওঁ। ধোঁৱা লাগিছে, এতিয়াহে চাইছোঁ মই কেমেৰাটো অকণমান লেতেৰা হৈ আছিলে, এতিয়াহে ভাল হৈছে। সেইখিনিও দি দিলোঁ আৰু দেখাই দিলোঁ আপোনালোকক। এইখিনি অকণমান ভাজি লৈছোঁ, ভাজি লোৱাৰ পাছত এয়া ভাজি হৈ গ'ল। এইখিনি মই কাঢ়ি লওঁ। সেইখিনি কাঢ়ি লৈছোঁ। এনেকৈ বনালে খাই ভালো লাগে, কেতিয়াবা খাই চাবচোন, বহুত টেষ্টি হয় খাবলৈ। সেই মই একেখিনি তেলতে এতিয়া মই পনীৰখিনি অকণমান ভাজি ল'ম। পনীৰখিনি হালধি নিমখ সকলো সানি লৈছোঁ, অকণমান মানে ভাজি লওঁ আৰু অকণমান ৰঙচুৱাকৈ, ইমানো ৰঙা নকৰোঁ আৰু ভাজি লওঁ। তাৰপাছত আকৌ লগ পাই আছোঁ আপোনালোকক। ঠিক সেইখিনি দৰে ভাজি লৈছোঁ, আগৰখিনি দেখুৱাইছোঁ, ভাজি লৈছোঁ পনীৰখিনি। এইখিনি মোৰ পনীৰ ভজা হৈ গ'ল। মই সেই একেভাগ তেলতে এতিয়া তাতে দি দিছোঁ অকণমান গোটা জিৰা আৰু দুটা শুকান জলকীয়া দিলোঁ। এইখিনি অকণমান ফুটাই লৈছোঁ। তাতে দি দিছোঁ নহৰু, যিহেতু মই পনীৰ ভাজিছিলোঁ তাত অলপ লাগি ধৰিছিলে, এইখিনিৰ পৰা অকণমান নহৰুখিনি ভাজিবলৈ দিগদাৰ হৈছে, তথাপিতো ভাজিছোঁ। এতিয়া দি দিছোঁ বিলাহীখিনিও ভালদৰে ভাজি ল'লোঁ। এতিয়া তাতে দিছোঁ হালধি আৰু সোৱাদ অনুসৰি নিমখ। এইখিনি ভালদৰে ভাজি লওঁ, ভাজা হৈছে আৰু এইখিনি ভালদৰে বিলাহীখিনি গলি গ'ল। এতিয়া মই তাতে দি দিম চয়া চচ আৰু চিলি চচ আৰু তাতে দিছোঁ বিলাহী চচ। সেইখিনি দি লৈছোঁ। এইখিনি দিলে তাৰ সোৱাদটো বহুত ধুনীয়া হয় খাবলৈ কিন্তু বহুতেই ধুনীয়া হৈছিলে। চাবচোন আপোনালোকে কেতিয়াবা বনাই খাই চাবচোন, বহুত টেষ্টি হয়। এতিয়া মই এইখিনি ভালদৰে অলপ লৰাই ল'লোঁ। এতিয়া দি দিছোঁ মই যিখিনি অকণমান ভাজি লৈছিলোঁ পিঁয়াজ আৰু কেপচিকামখিনি, সেইখিনি এতিয়া মই অলপ ভাজি লওঁ। ভাজি লৈ তাতে মই সেই যিখিনি হালধি আৰু হেৰি দি পনীৰখিনি অকণমান হেৰি কৰি লৈছিলোঁ, সেইখিনি আকৌ মই পানীখিনি তাতে ঢালি দিলোঁ। তাত আছিলে অকণমান কৰ্ণফ্ল'ৰ, এইখিনি অলপ ভাজি লওঁ। আপোনালোকে সেইখিনি হেৰিয়ত ভাজিব পাৰে। এতিয়া দিছোঁ জলকীয়া, 3টামান কেঁচা জলকীয়া দিছোঁ। অকণমান বেচন দি ভাজি ল'ব পাৰে প্ৰথম পনীৰখিনি, বা তেনেকৈও দিলেই হয়, কেঁচাকৈ দিলেও হয়। এতিয়া মই নিজে বনোৱা মছলাখিনি দিলোঁ। তাত আছিলে জিৰা, ধনিয়া, তেনেকুৱা গোটা এইখিনি ভালদৰে ভাজি মেলি মই মিক্সিত দি ধুনীয়াকৈ আচাৰৰ কাৰণে তৈয়াৰ কৰিছিলোঁ।
আচাৰত দি বাঢ়ি গৈছিলে এতিয়া মই এইখিনি দিয়াৰ পাছত মছলাখিনি দিয়াৰ পাছত এতিয়া মই দিছোঁ পনীৰখিনি দিয়াৰ পাছত অলপ টাইম এনেদৰে ভাজি লৰাই আছোঁ এনেকৈ বনালে বহুত ধুনীয়া হয় খাবলৈ এইখিনি হৈ গ'ল মোৰ চাওকচোন কি ধুনীয়া হৈছে খাবলৈ আৰু বিশেষ একো নাই খাবলৈ কিন্তু বহুত টেষ্ট হয় আপোনালোকে কেতিয়াবা খাই চাবচোন ঠিক আছে এইখিনি আছে দালি আলু দি দিছোঁ পিটিকা কাৰণে আৰু মই বনাম কলডিল পিটিকা কলডিল পুৰি আপোনালোকে চাওকচোন মই এতিয়া কাঁহীখন আপোনালোকক দেখাই দিছোঁ মোৰ ভাত ৰেডি হৈ গ'ল ইয়াত আছে দালি আলু পিটিকা বিলাহীৰ চাটনি পুৰা আৰু কলডিল পিটিকা এইফালে আছে ভাজিখিনি ভাত ইমানেই আমাৰ থালি ঠিক আছে তেন্তে যদিহে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বটনটো দবাই দিব মই এতিয়া পানখন খাই লওঁ অথনি অনা ঠিক আছে আজিলৈ আহোঁ তেন্তে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই থাকিম আজিলৈ আহোঁ বাই বাই টাটা